আৰু বজাৰ কৰি কৰি এই অৱস্থা বৰ্তমান গটাই লবা দিছোঁ। আৰু যোৱা ৰাতি শিল পৰি এই চৰাইটো আমাৰ ইয়াত মূৰ ফাটি মানে পৰি আছে। ৱেলকাম বেক টু মাই চেনেল। স্বাগতম জনাইছোঁ বি ব্লগ চেনেলটোৰ অন্য এটা নতুন ভিডিঅ' লৈ। যিহেতু ঈদ আহিল আৰু ঈদৰ বজাৰ কৰাৰ কাৰণে গুৱাহাটীত আছোঁ আৰু লগতে মানুহটো লৈ আছোঁ যিহেতু ঈদৰ বজাৰ কৰিব লগা আছে। আৰু আমি এতিয়া আহি আমিনগাঁও পাৰ হ'লোঁ শৰাইঘাটৰ দলঙৰ আগত মানে পাওঁ অৱস্থা তাত অলপ ৰখিলোঁ ভিডিঅ'টো আৰম্ভ কৰাৰ কাৰণে। এতিয়া গৈ আছোঁ একদম ফেঞ্চি বজাৰ, তাত গৈ লগ পাই আছোঁ। আৰু এনেকৈ পাই গ'লোঁ ভৰলুৰ ওচৰতে যে নতুন ব্ৰিজখন বনাইছে, নতুন অভাৰ ব্ৰিজখন, সেইখন পাই গৈছোঁ। আৰু এইখনে সেইখন নতুনকৈ এখন বনাই আছে আৰু ইয়াৰ পৰা ডাইৰেক্ট উত্তৰ গুৱাহাটী যাব পৰাকৈ এইখনো ব্ৰিজ বনাই আছে। চাগে 2-3 বছৰ পিছত কমপ্লিট হ'বই। আৰু ইয়াত ৰখিছোঁ আৰু 5 মিনিট পিছতে ফেঞ্চি বজাৰ পাই যাম। তাতে গাড়ীটো পাৰ্কিং কৰিম, তাৰপিছত ধুনীয়াকৈ গোটেই দিনটো ঘূৰি ঘূৰি বজাৰ কৰিম। চাই থাকিব অলপ স্কিপ নকৰাকৈ। আৰু এইখন দলং কিমান দীঘল দেখাই আছোঁ বাৰু। আৰু এনেকৈ আহি পাই গ'লোঁ আমি ফেঞ্চি বজাৰ, তাতে গাড়ীটো পাৰ্কিং কৰিলোঁ। এতিয়া ফেঞ্চি বজাৰত ঘূৰি আছোঁ বজাৰ কৰাৰ কাৰণে। আৰু এইফালে এইটো দেখা যাব এনাৰ্জি কিমান আছে। আৰু যিহেতু ঈদৰ বজাৰ আৰু ঈদৰ বজাৰত এনেকুৱা মানুহ হয়, চাৰিওফালে কেৱল মানুহৰে ভিৰ আৰু কাপোৰ লোৱাত সকলো ব্যস্ত এতিয়া। আৰু প্ৰথম আহিয়ে ইয়াত লৈ ল'লোঁ তাইৰ কাৰণে 2যোৰ চুৰিদাৰ আৰু এতিয়া বিলটো ইয়াত পে'মেণ্ট কৰি আছোঁ। প্ৰথম তাইৰ কাপোৰটোৱে লৈ ল'লোঁ, পিছত বাকী বজাৰ কৰি আছোঁ লাহে লাহে। আৰু এনেকৈ তামাম ভিৰ চলি আছে ঈদৰ বজাৰৰ, ফেঞ্চি বজাৰত বহুত বেছি ভিৰ। আমি আৰু কুৰ্তা চুৰ্তা লৈ ল'লোঁ, কিবা কিছু বজাৰ কৰা হ'ল, কিন্তু বজাৰবিলাক দেখা নাই কাৰণ ঈদৰ দিনাহে দেখিব মানে পিন্ধি ৰিল চিল বনাব। আৰু এইফালে গৈ আছোঁ এতিয়া আগফালে। আৰু এনেকৈ ৰোজা ৰাখি গোটেই দিনটো ফাঁচি বজাৰত ঘূৰাটো, মানুহৰ ভিৰ, গাড়ী মাত, বহুত বেছি কষ্ট হয়। এতিয়া পিয়াহ লাগবা দেখি মানে এতিয়া 12:30 1 বাজিল, বজাৰ প্ৰায় হ'লে আমাৰ। এনেকৈ বজাৰ কৰি ঘূৰি থাকোঁতে দেখিলোঁ গোটেই বাঁহৰ সামগ্ৰী ইয়াত বেগ চেগ কিবা কিবি সৰু সুৰা জাপি, গিফ্ট অফ আছাম এনেকৈ বহুত পাই গ'লোঁ। চব মানে কেৱল বাঁহৰ বস্তু। আৰু মই বেলেগ নলওঁ, চাবি ৰিং এটা লওঁ মোৰ গাড়ীৰ বাবে, যিহেতু বিহু আহি আছে। জাপি এটা লৈ লওঁ মোৰ গাড়ীখনৰ চাবি ৰিং। আৰু তাৰ পৰা চিধা আহিলোঁ গোইংকাত, আৰু ইয়াতে লৈ ল'ম আমাৰ পোৱালি দুটাৰ কাৰণে 2যোৰ কাপোৰ। আৰু ধুনীয়াকৈ ইয়াত কাপোৰ 2যোৰ লৈ ল'লোঁ। ইয়াৰ পৰা চিধা এতিয়া যাম বাহিৰত, বেলেগ বজাৰ বহুত আছে। আৰু বজাৰ কৰি কৰি এই অৱস্থা বৰ্তমান গটাই ল'বা দিছোঁ। আৰু মই আহি আছোঁ আগত। আৰু এনেকৈ বজাৰ চজাৰ কৰি আহিলোঁ। যিহেতু ৰোজা চজা ৰাখি আছোঁ, দুয়োটাই ভখ পিয়া লাগে একদম মানুহৰ ভিৰত, তাতে ৰ'দ গৰম আৰু কাপোৰ চাপোৰ বাচা, বাৰ্গেনিং চাৰ্গেনিং কৰা, এনেকৈ অলপ বেছি ভাগৰে লাগে। আৰু সেইকাৰণে চব টাইমতে ভিডিঅ' কৰিব পৰা নাই, কাৰণ ভিডিঅ'ৰ ভাৱটো অহাই নাই। বেলেগ কামত যিহেতু ব্যস্ত আছোঁ, কাপোৰ কানি বহুতৰ বেছি ল'ব লগা আছিল। গোটেই বজাৰ কৰিলোঁ আৰু আহি আগাথুৰি টাৰ্ণিঙত ইয়াত অলপ জিৰালোঁ। আৰু ইয়াতে বহি পুৰা একদম দুৰ্বল মানুহ, কাষত বজাৰ প্লাষ্টিকৰ ঠঙা চঙা এনেকৈ থৈ দিছি, একদম দুৰ্বল হৈ পৰিছি। গোটেই বজাৰখিনি আমি ইয়াতে লৈ লৈছোঁ। আৰু এটা প্লাষ্টিকত লৈছোঁ, যিহেতু 6-7টা প্লাষ্টিক হৈছে, গতিকে এটা বগা ডাঙৰ প্লাষ্টিক লৈ লৈছোঁ। তাতে প্লাষ্টিকত বস্তুখিনি লৈ লৈছোঁ। লৈ ইয়াত অলপ 10-15 মিনিট আমি ৰেষ্ট ল'ম। ৰেষ্ট লৈ ইয়াৰ পৰা চিধা যাম আমি ঘৰত। কেনে লাগছি গা? মৰা। A few inches later. আৰু এনেকৈ ঘৰ আহি পাই সোনাক কাপোৰটো অলপ ট্ৰাই কৰিব দিলোঁ, পিন্ধিলে কেনে লাগে। বহুত বেছি মৰম লাগিছে তাইক। আৰু সোনা আৰু বাবুৰ কাৰণে ছেম কাপোৰ আনিছোঁ, 2 ভাই ভনীক যাতে দেখাত একেলগা হয় ঈদৰ দিনা। আৰু আজি ৰাতিপুৱাৰ পৰা দোকান খুলি আছিলোঁ, আৰু দোকান খুলি থকা অৱস্থাতে আহিল আমাৰ ইয়াত শিল বৰষুণ, আৰু প্ৰকাণ্ড ডাঙৰ শিল পৰিছিল আমাৰ ইয়াত। এইফালে আমাৰ ঘৰৰ খেতিখিনিও পকিল, মানে বিলাহীবিলাক ধুনীয়াকৈ পকিছে। সেইফালেও বিলাহী পকিছে, সেইকাৰণে ছিঙিম বুলি ভাবি আছোঁ আজি। ধুনীয়াকৈ মানে আধা কিলোৰ বেছি হ'ব। সেইফালেও 4-5টা আছে, এইফালেও আছে, এইফালেও। আৰু সোনা একদম চৰিয়া লৈ আহিছে বিলাহী ছিঙিব। কি ছিঙবি থকা চাওঁ দে, ল বিলাহী ল। ধুনীয়াকৈ তাক এটা এটাকৈ এনেকৈ বিলাহী ছিঙি দি আছোঁ মই, একদম লোকেল, কোনো সাৰ নিদিয়া ইয়াত। আৰু এইফালে ডাঙৰ একদম পিয়'ৰ, আৰু কোনো ধৰণৰ সাৰ প্ৰয়োগ নকৰাকৈ ৰং চাওঁ পিয়'ৰ বস্তুৰ। আৰু যোৱাকালি দিনৰ দৰে যোৱা ৰাতিও প্ৰকাণ্ড শিল পৰিছিল, আৰু শিল পৰাৰ ফলত আহত হৈছিল। এই চৰাইটো মূৰত আঘাত পাইছে বেয়াকৈ, আমাৰ মানে চব্জি বাৰীটোত পৰি আছিল, তাৰ পৰা লৈ আহি মই এতিয়া অলপ শুশ্ৰূষা কৰি আছোঁ। দেখুৱাব লাগিব আঙুৰৰ ৰস, ধুনীয়া সাৰতাৰত লৈ আছোঁ।
মাথা জাকৰি জাকৰি খায় সেই এনেকৈ ফুটা কৰি এনেকৈ খুৱাব দেখিছা নেকি ধুনীয়া খাচী দেখিছা না